Hi guys, this is Hima here. চাই আছে বহুতে চাব আহিব আমাৰ ৰাইজ অসমবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে ইমানখিনি আশীৰ্বাদ কৰিলে তাৰ কাৰণে এইখিনি পাইছোহি নাই হোৱা তো এখন হ'ল আমাৰ ৱাৰ্ম আপ গ্ৰাউণ্ড তাতে আছে মেইন ষ্টেডিয়াম য'ত আমি খেলি আছিলোঁ তো মোৰ মাজত আছে আমাৰ দুগৰাকী আপোনালোকে সকলোৱে পৰিচিত হাঁহিও আহিছে চাই আছে ৰাইজ নমস্কাৰ দিয়ক নমস্কাৰ নৱজিত ছাৰ আৰু নিপন ছাৰ নমস্কাৰ কিবা ক'ব আমাৰ অসমৰ ৰাইজক নাই আমাৰ অসমবাসীয়ে যিটো এই প্ৰতিযোগিতাৰ বাবে উঠা হিমাৰ গেমখন চাবলৈ আমি ইয়ালৈ আহিছোঁ আৰু তাইক উঠা জগোৱাৰ বাবে আৰু আমাক দেখা পাই সঁচাকৈ তাইও খুব উৎসাহিত হ'ল আৰু আমি এটাই গৌৰৱান্বিত যে হিমাই একেলগে দুদিনত দুটা সিলভাৰ মেডেল পালে সেইটো বৰ খুব আনন্দৰ কথা গৌৰৱৰ কথা আৰু খুব প্ৰশংসাৰ কথা গতিকে আমি এতিয়া দেখিম যে পৰহি আছে 4x4 মিটাৰ ৰিলে আছে মহিলা শাখাৰ আৰু সেইটোত সিলভাৰ নহয় কিন্তু এইটোত গোল্ড মেডেল আহিব লাগিব আমাৰ নবছৰ আছে নবছৰ কিবা ক'ব লগা একো নাই বিয়া পাতিলে দেই কিন্তু কোনো নাচাব হ'লে এক বছৰ হ'ব আৰু বেছি দিন নাই এক বছৰ হ'ব এক বছৰ এটা ধেমালি কৈছোঁ ফ্ৰেণ্ডছ কি কম শাদি হৈ গয়া মেৰা শাদি 200 মিটাৰ ফল ষ্টাৰ্ট হ'ল তাৰ কাৰণে বহুতে বিভিন্ন ধৰণৰ মেছেজ কৰিছে মোলৈ বাট সেইটো কোনো কথা নাই বাকী 400টো আছিলে কাৰণ দুটা ইভেণ্ট একেলগে মাৰাটো সম্ভৱ নহয় মোৰ কাৰণে যিহেতু মই এথলেটিক্সত নতুনকৈ আহিছোঁ আৰু বিভিন্ন ধৰণৰ প্ৰেছাৰ পৰিছে মাথাত সেইটো প্ৰেছাৰখিনি পিছত গম পাব কি প্ৰেছাৰ পৰিছে আমাৰ ছাৰসকলে ক'বগৈ মই ছাৰহঁতক কৈছোঁ চ' তেনেকুৱা যাতে কোনো প্লেয়াৰে প্ৰেছাৰ নাপায় সেইটো কাৰণে আপোনালোকক মই অনুৰোধ কৰিছোঁ তেনেকুৱা ধৰণৰ কিছুমান বক্তব্যই আমাক ক্ষতি কৰে চ' তেনেকুৱা ধৰণৰ বক্তব্য যাতে আপোনালোকে নকৰে মই দুজনমান ব্যক্তি কৈছোঁ অসমৰে হয় দুজনমান ব্যক্তি সকলো অসমীয়া নহয় চ' তাত আপোনাৰ মই যিমানে অঁতৰাই নচলোঁ কিয় সেইখিনি মাথালৈ আহে কাৰণ মই কিবা কৰিলোঁ নেকি তাৰ কাৰণে সেইটো মাথালৈ আহে কোনো ধৰণৰ কণ্ট্ৰভাৰ্চি বুলি ক'ব লাগিব ন সেইটো কণ্ট্ৰভাৰ্চি তাত নকৰে তাৰ কাৰণে মই আপোনালোকৰ ওচৰত হাতযোৰ কৰি ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ যে তেনেকুৱা ধৰণৰ নকয় আগলৈ বহুত প্লেয়াৰ আহি আছে আৰু এটা কথা আগতে প্লেয়াৰসকলে বা যিয়ে নকওক কিয় বা নতুন সময়ত বা বৰ্তমান সময়ত প্লেয়াৰে যিয়ে নকওক কিয় কাৰণ পৰিস্থিতি বেলেগ হোৱাৰ লগে লগে এটা ষ্টেপ বাই ষ্টেপ আহি থাকে চ' তাত কোনো ধৰণৰ কণ্ট্ৰভাৰ্চি হ'ব নালাগে মই বিশেষকৈ অসমৰ মানুহক কৈছোঁ অসমৰ দুজনমান ব্যক্তিক কৈছোঁ সেই দুজন খালি কণ্ট্ৰভাৰ্চি কৰি আছে যাতে তেনেকুৱা ধৰণৰ নহয় মই বাৰে কৈছোঁ তেনেকুৱা ধৰণৰ কোনো নকৰিব আমি আঘাত পাওঁ যাৰ কাৰণে 200টো মোৰ এইটো হ'ল মই অপেনলি কৈছোঁ যে 200টো মোৰ বেয়া হোৱাৰ কাৰণটো সেইটোৱে কাৰণ মই টেনশ্যন লৈ আছিলোঁ আৰু টেনশ্যন যদিও মই নলওঁ কিন্তু এইটো নিজে আহে চ' সেনেকুৱা ধৰণৰ কোনো ধৰণক নকৰিবলৈ মই বাৰে অনুৰোধ কৰিছোঁ নেক্সট ছাৰ ক'ব ঘটনাটো হ'ল কিছুমান কথা থাকে সেইবিলাক কথা পাব্লিক হ'ব নোৱাৰে এইবিলাক পাব্লিকক ক'ব নোৱাৰি কিছুমান প্লেনিং থাকে কিছুমান ষ্ট্ৰেটেজি থাকে সেই ষ্ট্ৰেটেজিবিলাক কৰি পিনে আগুৱাই গৈ থাকে আমাৰ চাব লগা কথাটো হ'ল মেডেল আহি আছেনে নাই হিমাই মেডেল আনিছেনে নাই হিমাই ক'ত ব্যৰ্থ হৈছে ব্যৰ্থতাটোত বেছি নাচাব মেডেল কিমান আহি আছে সেইটোৰ ওপৰত ধ্যান দিয়ক আৰু কিছুমান যিটো ভাইৰেল নিউজ ওলায় জানি হওক বা নাজানি হওক সেইবিলাকৰ ওপৰত ধ্যান দিব নালাগে কথাবিলাক জানি ল'লে ভাল ঠিক আছে আমি এতিয়া শুভেচ্ছা জনাম হিমাক আৰু এনেকুৱা কথা যিটো কথা হিমাই ক'লে এতিয়া সেইটো খুব দুখ লগা কথা কাৰণ তাই বহুত দুখ পাইছে সেনেকুৱা কাম যাতে নহয় কাৰণ কিয় সকলোৱে আশীৰ্বাদ কৰক পজিটিভ থিংকিঙত কথাবিলাক কওক যাতে তাই আগুৱাই যায় তাইৰ লগতে আৰু অসমত যিমান প্ৰজন্ম আছে নৱপ্ৰজন্ম তেওঁলোকে যাতে আগুৱাই যায় আৰু এনেকুৱা এটা ষ্টেজ যাতে পায় যাতে হিমাই যিটো দেখুৱালে এছিয়ান গেমছত খুব চমকপ্ৰদ প্ৰদৰ্শন তাইক আমি কি কৰিম আৰু এটা কথা মই ইয়াৰ পৰাই যে এটা কথা ধন্যবাদ দিব লাগিব অসম চৰকাৰক কাৰণ তেওঁলোকে বৰ্তমান চৰকাৰখনে যিটো ছিষ্টেম আনিছে কেয়াৰ ক্ষেত্ৰত সেইটো কাৰণে খুব ভাল লাগিছে ছাপোৰ্ট কৰিছোঁ আৰু ভৱিষ্যতে মোৰ নিচিনা হিমা নহয় আৰু বহুত কিবাকিনি ওলাব অসমৰ পৰা আৰু বিভিন্ন প্ৰচেষ্টা লৈ আছে তাৰ কাৰণে থেংক ইউ ছ' মাছ গুড নাইট এভৰিবডি বাই গুড নাইট